নমস্কাৰ বন্ধুসকল, বিকাশী গঠনৰ পৰা মডলি বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকক খুব এটা বিশেষ ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাম। বন্ধুসকল, আমি এই বাৰিষাৰ ছিজনটোত যেতিয়া ছাগলী পোহোঁ, তেতিয়া আমি ছাগলীক বেছি সংখ্যক লোকে আমি গছৰ পাত দি ৰাখোঁ। যিসকলৰ ঘাঁহ আছে আমি ঘাঁহ দিওঁ, কিন্তু বেছি সংখ্যক লোকে আমি গছৰ পাত দিওঁ। যেতিয়া বৰষুণ পৰে তেতিয়াও আমি গছৰ পাত দিওঁ, আৰু যিহেতুকে কোনোফালে জেগা নাথাকে বাহিৰত এৰিবলৈ বা আমি চৰাবলৈ, আমি গছৰ পাত দিয়ে ৰাখোঁ। কিন্তু বন্ধুসকল, আমি গছৰ পাত দিওঁতে এটা খুব সাৱধান হ'ব লাগে, কাৰণ যদি আমি সাৱধান নহওঁ তেতিয়াহ'লে আমাৰ তেনেকুৱা এটা গছৰ পাত খোৱালেও হয়তো ছাগলীজনীৰ মৃত্যু হ'ব পাৰে। কথাটো হৈছে কি, আমি ছাগলীখিনিক আমি যেতিয়া বাৰিষাৰ ছিজনত আমি যেতিয়া গছৰ পাত দিওঁ, ছাগলীখিনি খুব ভোকত থাকে। আমি মানে ছাগলীখিনি যিমান খাদ্য আমাৰ দৰকাৰ হয় সিমানখিনি আমি যোগান ধৰিব নোৱাৰোঁ। তাহাঁতৰ খুব ভোক লাগে, আৰু আমি পটককৈ গৈ পেলাই গছৰ পৰা পাত পাৰি পেলাই আমি দিওঁ, আৰু ভোকত কি হয়, ছাগলীখিনিয়ে গছৰ পাত দিয়াৰ লগে লগে খুব উৎপাতকৈ খুব স্পীডত খাবলৈ লয়। লোৱাত কি হয়, আপোনাৰ সেই গছৰ পাতবিলাকত আপোনালোকে লক্ষ্য কৰিব, এই বাৰিষাৰ ছিজনত কি হয়, কোম জেলেকুৱা বুলি এটা আছে, যিটো বহুতে হয়তো চিনি পায়, কোম জেলেকুৱা। সেইটো মই স্ক্ৰীনত ফটো দি দিম বাৰু। সেই বস্তুটো যদি পাতত লাগি থাকে, পাতৰ তলফালে বেছিভাগ লাগি থাকে, পটককৈ দেখা নাপায়, যদি সেই পাতটো ছাগলীয়ে পাতটো খোৱাৰ লগে লগে যদি সেই কোম জেলেকুৱাটো সৈতে ছাগলীজনীয়ে খাই দিয়াত কিছুমানে গম পাই পেলাই কি হয়, কোম জেলেকুৱাটো উলিয়াই দিয়ে, অলপ চুবাই পেলাই উলিয়াই পেলাই দিয়ে। তেতিয়া ছাগলীজনীৰ ইমান এটা প্ৰব্লেম নহয়, কিন্তু তথাপিতো অলপ প্ৰব্লেমটো আহিব, কিন্তু ইমান এটা বিশেষ প্ৰব্লেম নহয়। কিন্তু যদি আপোনাৰ সেই কোম জেলেকুৱাটো যদি পেটলৈ গুচি গ'ল, তেতিয়াহ'লে কি হয়, ছাগলীজনী একদম সম্পূৰ্ণৰূপে ভাল হৈ থাকিব। ছাগলীজনী দেখিব যে আপুনি ছাগলীজনী ঘাঁহ খাই আছে, ধুনীয়াকৈ গছৰ পাত খাই আছে, ধুনীয়াকৈ ঘূৰি ফুৰিছে, কিন্তু দেখিব যে আপুনি 2 ঘণ্টা বা 3 ঘণ্টাৰ পিছত ছাগলীজনী হঠাৎ লাহে লাহে বাগৰি পৰে, আৰু পৰি পেলাই কি হয়, কিছু সময়ৰ পিছতে ছাগলীজনী মৃত্যুৰ মুখত পৰে। এই যিটো কোম জেলেকুৱাটো যেতিয়া পেটৰ ভিতৰলৈ যায়, পেটত খুব অশান্তি হয়, কিছুমানে পাতল পায়খানা কৰে, আৰু আপোনাৰ বেকে খুব বেবাব ধৰে, পেটত বিষ হয় খুব, আৰু বিষত খুব বেকে বেবাব ধৰে, শুনিবলৈ খুব বেয়া লাগে। আৰু তৎক্ষণাত আপুনি ভাবিব নোৱাৰিব, ভালেই আছিলে ছাগলীজনী, কিন্তু কিছু সময়ৰ পিছতে কি হয়, ছাগলীজনী মৃত্যুৰ মুখত পৰে। কি হয়, কোম জেলেকুৱাটো পেটৰ ভিতৰলৈ গুচি যায় পাতৰ লগত, তেতিয়া কি হয়, পেটত গৈ পেলাই গেছৰ সৃষ্টি কৰে, আৰু গেছৰ সৃষ্টি কৰিলে যদি আমি সময়মতে পাওঁ, তেতিয়া ছাগলীজনী আমি বচাব পাৰোঁ মেডিচিন কৰি। সেই বিষয়ে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ' যদি চাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলত ভিডিঅ' আছে, আপোনালোকে গৈ চাব পাৰিব। মই আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি দিম গেছৰ মেডিচিন কেনেকৈ কৰে, আৰু আপোনালোকে নিজৰ ডক্টৰৰ পৰামৰ্শ লৈ তৎক্ষণাত আপোনালোকে ওচৰৰ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই আপোনালোকে ছাগলীজনী চিকিৎসা কৰি ভাল কৰিব। কাৰণ আমি চাই থাকিব নালাগে, যদি চাই থাকোঁ আমাৰ হয়তো বহুত টকা লছ হ'ব পাৰে। আৰু এটা কি হয়, আপোনাৰ যিবিলাক গছৰ পাত থাকে, সেই গছৰ পাতত আপোনালোকে লক্ষ্য কৰিব, এই বাৰিষাৰ ছিজনটো খুব বেছি হয়, আপোনাৰ মকৰাৰ জালবিলাক লাগি থাকে। আপোনাৰ মকৰাবিলাকে কি কৰে, তাত বাঁহ সাজি পেলাই তাত কণী পাৰে। আৰু কি হয়, আমি এনেই যেতিয়া আমি মুক্ত ছাগলীখিনি এৰি দিওঁ, তেতিয়া ছাগলীখিনিয়ে কি হয়, বাচি পেলাই পাতবিলাক খায়। তাহাঁতৰ যিবিলাক ভাল লগা পাত, সেইবিলাক বাচি খায়, আৰু যিবিলাকত নেকি পোক পৰুৱা আছে সেইবিলাক নাখায়। কিন্তু বাৰিষাত আমি যিহেতুকে আমি উপযুক্ত পৰিমাণে দিব নোৱাৰোঁ, ভোকত থকাৰ ফলত কি হয়, সেইবিলাক ছাগলীবিলাকে চাবলৈ সময় নহয়, আৰু খুব স্পীডত খোৱাৰ ফলতহে এইবিলাক আচলতে পেটলৈ যায়। গতিকে সেই যিটো মকৰাৰ জাল থকা পাতটো, তাত কণী চণী পাৰি থয়, মকৰাৰ বাঁহটো থাকে বা তাত কণীবিলাক থাকে, সেইবিলাক পাতো যদি ছাগলীয়ে খাই দিয়ে, এটা পাতো যদি ছাগলীয়ে খায়, তেতিয়াও সেই ছাগলীজনীৰ পেটত গৈ গেছৰ সৃষ্টি কৰিব, আৰু ছাগলীজনীৰ তৎক্ষণাত চিকিৎসা নকৰিলে মৃত্যুৰ মুখলৈ যাব পাৰে। গতিকে এইখিনি কথা আপুনি লক্ষ্য ৰাখিব। গতিকে কি হয়, এই বাৰিষাৰ ছিজনত যেতিয়া আপোনাক গছৰ পাত দিব, তেতিয়া পাতবিলাক অকণমান চোৱা চিতা কৰি পেলাই দিব, নহ'লে পিছত বৰ বেয়া লাগে। কাৰণ যেতিয়া হঠাৎ ছাগলী এজনী তেনেকুৱা ভাল ছাগলী এজনী খাই থাকিব, ঘূৰি থাকিব, সেই ছাগলীজনী যদি তৎক্ষণাত কিবা এটা হৈ পেলাই মৃত্যুৰ মুখত পৰে, তেতিয়া খুব বেয়া লাগে। গতিকে আমি অকণমান সময় চাই চিতি দিব লাগে, কাৰণ এইবোৰ কিছু অসাৱধানতাৰ কাৰণে আমাৰ কিছুমান বিপদ আমি নিজে মাতি লোৱাৰ নিচিনা হয়। গতিকে আজি মই ভিডিঅ'টো এইখিনিকে জনাইছোঁ বন্ধুসকল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব, আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব। তেন্তে পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। আজিলৈ ইমানে বন্ধুসকল, জয় অসম, নমস্কাৰ।